হজ যাত্ৰালৈ যিসকল হজ যাত্ৰীসকল ওলাইছে আমি সকলো আমাৰ এলেকাৰ সকলো ঘৰৰ পৰা ওলাই আহিছে গাড়ী মটৰচাইকেল লৈ আগবঢ়াবলৈ গুৱাহাটীত তেখেতলোক উপস্থিত হ'ব আজি আৰু কিছুমান শিৱসাগৰ নগৰলৈকে আগবঢ়াব অসমৰ পৰা ৩,০০০ৰো অধিক হজ যাত্ৰী ওলাইছে হিয়া ভৰা মৰম যাচিছো আৰু শিৱসাগৰ জেঙনিকটীয়া মাদ্ৰাছাত সকলো একত্ৰিত হ'ব আৰু জেঙনিকটীয়া দিনী মাদ্ৰাছা ইয়াৰ পৰা যোৰহাট অভিমুখে মই যাম আৰু গুৱাহাটী অভিমুখে হজ যাত্ৰীসকল যাব আৰু হজ যাত্ৰীসকলক জেঙনিকটীয়া দিনী মাদ্ৰাছা ইয়াৰ পৰা যোৰহাট অভিমুখে মই যাম আৰু হজ যাত্ৰীসকল যাব হজৰত খন্দকাৰ পীৰ দাৰুল কুৰাণ মাদ্ৰাছাৰ পৰা শিৱসাগৰ এখন আমাৰ মাদ্ৰাছা শিৱসাগৰৰ পৰা গুৱাহাটী অভিমুখে হজ যাত্ৰীসকল ওলাইছে আৰু আমাৰ অসমৰ পৰা ৩,০০০ৰো অধিক হজ যাত্ৰী ওলাইছে আৰু আমি এতিয়া যোৰহাট অভিমুখে যাম। হাই গাইজ, কি খবৰ? আপোনালোকে থাম্বনেইল দেখি গম পাইছেই ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে। হজ যাত্ৰা আচলতে হজ যাত্ৰীসকলক আমি শিৱসাগৰ এৰিয়া হালকাৰ পৰা বহুকেইখন গাড়ী মটৰচাইকেল সকলো আমাৰ শিৱসাগৰ এৰিয়া হালকাৰ পৰা আহি শিৱসাগৰ মাদ্ৰাছা হজৰত খন্দকাৰ দাৰুল কুৰাণ মাদ্ৰাছাৰ পৰা আমি যোৰহাট অভিমুখে আহিছোঁ। আমি 4জন আহিছোঁ গোটেই বন্ধুবৰ্গ আৰু যোৰহাটলৈকে আমি যাম আৰু গুৱাহাটীলৈ যাব আৰু গুৱাহাটীৰ পৰা ফ্লাইটত তেখেতলোক মক্কা শ্বৰীফ মদিনা মক্কা শ্বৰীফত উপস্থিত হ'বগৈ আৰু এখন অলৰেডি ফ্লাইট গ'ল, হজ যাত্ৰীসকল গ'ল আৰু অসমৰ পৰা ৩,০০০ৰো অধিক হজ যাত্ৰীসকল অসমৰ পৰা ওলাইছে আৰু তেখেতলোকে আমাৰ কাৰণে খাস কৰি দোৱা কৰিব। এয়া মোৰ লগত আছে মোৰ বন্ধুবৰ্গ। এনেই তোমাৰ অনুভৱ বহুত ভাল লাগিছে হয় আৰু হজ যাত্ৰীসকলক আগবঢ়াব পাৰি হয় আনন্দিত হৈছোঁ, ভাল লাগিছে। আৰু আমাৰ শিৱসাগৰৰ এৰিয়া হালকাৰ 9টা মছজিদ আৰু শিৱসাগৰৰ পৰা বহু হজ যাত্ৰীসকল আপুনি যে হজ যাত্ৰীসকলক আগবঢ়াবলৈ আহিছে আপোনাৰ অনুভৱ কেনেকুৱা? হজ যাত্ৰীসকলক আগবঢ়াবলৈ আহি এনেকুৱা লাগিছে যেন মোৰো নচিবত যেন হজ খুব সোনকালে নচিব হওক, মানে বহুত এটা মানে উৎসাহত আহিছোঁ। মানে এটা বহুত আনন্দময় পৰিৱেশ। এই পৰিৱেশটো সদায়তো পোৱা নাযায়, এইটো বছৰেকত এবাৰহে হজলৈ যায়, কিন্তু এই পৰিৱেশটো পাই মানে বহুত আনন্দিত আৰু আহি মানে যথেষ্ট ভাল লাগিছে। আৰু এতিয়া আমি ৰিৰিয়া হালকা বহুতকেইটা মছজিদৰ বহুতকেইটা জামাতৰ পৰা ধৰি লওক 4জন আহিছে আৰু আহি পিনি এতিয়া হজৰত খন্দকাৰ পীৰ দাৰুল কুৰাণ মাদ্ৰাছাত একত্ৰিত হৈ তাত সমজুৱা দোৱা হ'ল। দোৱাৰ পিছত এতিয়া আমি ৰাওনা হৈছোঁ তেখেতসকলৰ লগতে। আমি যিমানখিনি পাৰোঁ যথেষ্ট দূৰ যাম বুলিয়ে ভাবিছিলোঁ, কিন্তু নহ'লেওতো আমি যোৰহাটমানৰ পৰা উভতিম আৰু কিছু লোকটো গুৱাহাটীলৈকে যাব। মানে খুব ভাল লাগিছে। আৰু আপোনাৰ হজ যাত্ৰীসকলক আগবঢ়াবলৈ আহি অনুভৱ কেনেকুৱা? বহুত ভাল লাগিছে ন? আলহামদুলিল্লাহ। আমাৰ প্ৰত্যেক বছৰে আমাৰ এৰিয়া হালকাৰ পৰা যেন এনেদৰে ওলাই থাকক আৰু বিশ্ব শান্তি হওক আৰু আমি সদায় সুখতে থাকোঁ আৰু সকলো ধৰ্ম এইখন শংকৰাজানৰ দেশ, ভাতৃত্ববোধ এনাজৰীডাল মজবুত হৈ থাকিব লাগিব। ফাইনেলি শিৱসাগৰৰ পৰা আহি এয়া জাজি পালোহি, জাজিত চৰপত পাইছে। ফাইনেলি জাজি পাই গলোহি, ইয়াত চৰপত পাইছে।
এতিয়া দাবী পালাহি কলৈলৈকে যাবা যোৰহাট আমি কাজিৰঙালৈ যাম নেকি কাজিৰঙা ন হয় সকলো যোৰহাট নোযোৱা হ'ব মটৰচাইকেল লৈ অহা হৈছে এই আমাৰ শিৱসাগৰ এৰিয়া হালকাৰ পৰা গোটেই মটৰচাইকেল খিনি ডেকা যুৱকসকল আহিছে তোমাৰ অনুভৱ কেনেকুৱা হজ যাত্ৰীসকলক আগবঢ়াবলৈ আহি ভাল লাগিছে মনটো বহুত ভাল লাগিছে ভাল লাগিছে মন প্ৰফুল্ল হৈ গৈছে আজি ৰাতিপুৱা কেইটাত উঠিছিলা ৰাতিপুৱা নামাজ পঢ়িয়ে মানে ওলাই দিলা আৰু যোৰহাটৰ পৰা আকৌ ঘূৰি অহা হ'ব যোৰহাটৰ পৰা আপোনাৰ থকা হ'ব আপোনাৰ কাকজানত তাৰপৰা গ'লে পিছদিনাখন কাইলৈ অহা হ'ব হয় এইবিলাক সেই নিজকে মানে আল্লাহে তৌফিক দিছে হয় এনেকুৱা মানে হজ যাত্ৰীক যে আগবঢ়াবলৈ পাইছো সেইটো বহুত সৌভাগ্যৰ কথা আজি এনেই লগত আহি ভাল লাগিছে আৰু আল্লাহে হৈছে হয় এতিয়া জাবিৰ পৰা ওলালো কাকজানত ৰোৱা হ'ব আহি পাই গ'লো কাকজান কাকজানত পাই যা দেখিছে নিশ্চয় দাস আমাৰ শিৱসাগৰ জিলাৰ পৰা আমাৰ কৌমৰ তৰফৰ পৰা যিসকল হজ যাত্ৰী আহিছে তেখেতসকলৰ আল্লাই তেখেতসকলৰ হজ কবুল কৰক আৰু আমি তেখেতসকলৰ ওচৰত দোৱা কৰিছোঁ আল্লাহে আমাৰ দোৱা কবুল কৰক নাৰায়ে তাকবীৰ আল্লাহু আকবার নাৰায়ে তাকবীৰ নাৰায়ে তাকবীৰ আল্লাহু আকবার আমি মানে আগবঢ়াবলৈ আহিছোঁ আমাৰ মনত বহুত প্ৰফুল্ল লাগিছে মনটো ভাল লাগিছে ৰাইজ সমবেত হৈ আহিছোঁ গাড়ী লৈ আমি যোৰহাটৰ পৰা ঘূৰি আহিম আৰু কিছুমান আমাৰ ৰাইজ মানে গুৱাহাটী পাবগৈ আৰু তাৰপিছতে গুৱাহাটীৰ পৰা কিছুমান কাইলৈ ঘূৰি আহিব আজি নাহে ধৰক ভাল লাগিছে আহি থাকোঁতে ৰাইজে আমাক ৰাস্তাত আদৰিছে গৰমত আহিছোঁ পানী চানী দিছে খাবলৈ ভাল লাগিছে ধৰক আৰু আমাৰ এৰিয়া হালকাৰ পৰা প্ৰত্যেক বছৰে যাতে এনেদৰে ওলাই থাকক আৰু আমি এনেদৰে আগবঢ়াব পাৰিম আৰু ইনশাল্লাহ দোৱা কৰিব যাতে আমিও ভৱিষ্যতে যাব পাৰোঁ আৰু আমি আহি উপনীত হ'লো দগাঁও অৰ্থাৎ কাকজান ইয়াত আমি এতিয়া ৰৈছোঁ চাউৰ দিশে মানুহ কেওফালৰ পৰা আহিছে খুব ভাল লগা এটা দৃশ্য তোমাৰ অনুভৱ বহুত ভাল লাগিছে ন যাত্ৰীক আগবঢ়াই মোৰ মনটো বহুত আনন্দ পাইছোঁ হৈছে যাতে আকৌ ভৱিষ্যতে এৰিয়া হালকাৰ পৰা বহুজন ওলাওক প্ৰত্যেক বছৰে ওলাওক তাৰে আমি দোৱা কৰিছোঁ